আজি আমি অষ্টম শ্ৰেণীৰ দ্বিতীয় অধ্যায় অনুজীৱ শত্ৰু আৰু মিত্ৰৰ পাৰ্ট 2 আলোচনা কৰিম। অনুজীৱই কিদৰে উপকাৰ সাধন কৰে সেইটো বিষয়ে আমি গম পালোঁ। কিন্তু এনেকুৱা কিছুমান অনুজীৱ আছে যিবিলাকে ৰোগ বিয়পায় বা অন্য বিভিন্ন ক্ষেত্ৰত আমাৰ ক্ষতি সাধন কৰি আহিছে। এনেকুৱা অনুজীৱৰ ভিতৰত আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ ভেঁকুৰৰ কথা। ভেঁকুৰে সাধাৰণতে চামৰাজাতীয় বস্তুবিলাকত তাৰ বংশ বৃদ্ধি কৰি সেই বস্তুটো নষ্ট কৰি পেলায়। আনহাতে খোৱা বস্তুবিলাক ভেঁকুৰে নষ্ট কৰা আমি দেখিছোঁৱেই, যেনেদৰে খাদ্যবস্তুবিলাকত ব্ৰাউন বা গ্ৰীণৰ এটা লেয়াৰ পৰে আৰু সেই ভেঁকুৰবিলাকৰ কাৰণে আমি খাদ্যবস্তুটো সোনকালে বেয়া হৈ যায়। আনহাতে এনে কিছুমান অনুজীৱ আছে যিবিলাকে ৰোগ বিয়পাই মানুহৰ শৰীৰৰ অৱনতি ঘটায় আৰু লগতে মৃত্যু পৰ্যন্ত ঘটাব পাৰে। আমাৰ সাধাৰণতে হোৱা কেইটামান বেমাৰৰ ভিতৰত আমি ক'ব পাৰোঁ জ্বৰ, চৰ্দি অথবা কাহ। এইবিলাক এনেকুৱা কিছুমান বেমাৰ যিবিলাক ভাইৰাছৰ কাৰণে হয় আৰু আমি ডক্তৰৰ ওচৰলৈ গৈ বা ঘৰুৱা পৰিচৰ্যা কৰিও আমি তাৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। কিন্তু এনেকুৱা কিছুমান বেমাৰ আছে যিবিলাকে মানুহৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। তাৰ ভিতৰত আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যক্ষ্মা, কলেৰা, কেঞ্চাৰ। আনহাতে এতিয়া যিটো তোমালোকে শুনি আছা বাৰে বাৰে ক'ভিড-19ৰ কথা, তো এইটো ভাইৰাছৰ কাৰণে হয়। গতিকে এনেকুৱা যিখিনি ৰোগ সৃষ্টিকাৰী অনুজীৱ সেইবিলাকক ৰোগকাৰী অনুজীৱ বুলি কোৱা হয়। আৰু এনে অনুজীৱবিলাক বিভিন্ন মাধ্যমেৰে যেনেকৈ উশাহৰ সহায়ত অথবা খোৱা পানীৰ সহায়ত বা খাদ্যবস্তুৰ জৰিয়তে এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে। যদি কোনো এজন লোক আক্ৰান্ত হৈ আছে সেই বেমাৰটোৰ পৰা, সেই মানুহজনৰ সংস্পৰ্শত থকা আন এজন ব্যক্তিলৈ সহজতে সেই বেমাৰটো বিয়পিব পাৰে। তোমালোকে মন কৰিছা চাগে, পৰিয়ালৰ এজন সদস্যৰ যদি যিকোনো এটা বেমাৰ হয় তেতিয়াহ'লে আন প্ৰতিজন সদস্যৰ সেই বেমাৰটোৰ হোৱাৰ সম্ভাৱনা বহুত থাকে। আৰু এনেদৰে এজনৰ যদি জ্বৰ চৰ্দি হয় তেতিয়াহ'লে সহজতে আনবিলাকলৈ সেই বেমাৰটো বিয়পি পৰে। তাৰ কাৰণ হ'ল সেই আক্ৰান্ত ব্যক্তিজনৰ লগত থকা আমাৰ সংস্পৰ্শ। এজন ব্যক্তিয়ে যদি হাঁচিয়ায় তেতিয়াহ'লে হাজাৰ বিজাৰ বীজাণু বায়ুমণ্ডলত গুচি যায় আৰু সেই বীজাণুখিনি ওচৰতে থকা আন এজন ব্যক্তিলৈ বিয়পি পৰাৰ সম্ভাৱনা বহুত থাকে। গতিকে যিবিলাক ৰোগ এনেদৰে সংক্ৰমণ হ'ব পাৰে সেইবিলাক ৰোগক সংক্ৰামক ৰোগ বুলি কোৱা হয়। এইটো কাৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগে। যেতিয়া আমি হাঁচিয়াওঁ তেতিয়া সদায় আমি মুখখন ৰুমাল বা অন্য কাপোৰেৰে ঢাকি পিনি হাঁচিয়াব লাগে। কিছুমান পতংগ বা প্ৰাণী আছে যিবোৰ এনে ৰোগকাৰী অনুজীৱৰ বাহক হয়। তাৰ এটা উদাহৰণ হৈছে মাখি। মাখি যিকোনো ঠাইত পৰিব পাৰে। যদি মাখি বেয়া জেগা এডোখৰত পৰি বা যিকোনো আক্ৰান্ত ব্যক্তি এজনৰ মল মূত্ৰ বা থু খেকাৰত পৰি আহি পুনৰ সুস্থ মানুহ এজনৰ গাত পৰে অথবা সুস্থ মানুহ এজনৰ খোৱা খাদ্যৰ ওপৰত পৰে, তেতিয়াহ'লে সেই খাদ্য খাই সহজতে মানুহজন সেই বেমাৰটোত আক্ৰান্ত হ'ব পাৰে। গতিকে এনে যিখিনি জীৱ আছে যি ৰোগৰ বহন কৰে এইবিলাকক ৰোগৰ বাহক বুলি কোৱা হয়। তাৰ আৰু এটা উদাহৰণ হৈছে মহ। এতিয়া এনেধৰণৰ ৰোগকাৰী বা ৰোগৰ বাহক যিখিনি জীৱ আছে তাৰ পৰা আমি বাচি থাকিবৰ কাৰণে আমি খোৱা বস্তুবোৰ সাধাৰণতে ঢাকি ৰাখিব লাগে। আৰু এটা আমি এনে ৰোগকাৰী বাহকৰ উদাহৰণ ল'ব পাৰোঁ মহ। মেলেৰিয়া ৰোগৰ বাহক হৈছে মাইকী এনোফিলিছ মহ। আৰু এনে মহবিলাকৰ কাৰণে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সহজতে কি হ'ব পাৰে, মেলেৰিয়াৰ বহন হ'ব পাৰে বা সংক্ৰমণ হ'ব পাৰে। এতিয়া মেলেৰিয়া ৰোগৰ বাহক এনে মহবিলাক ক'ত হয়? এইবিলাক সাধাৰণতে লেতেৰা নলা নৰ্দমা বা লেতেৰা বন্ধ পানী এইবিলাকত সহজতে মহে কণী পাৰি তাৰ বংশ বৃদ্ধি কৰিব পাৰে। আৰু এনে মহবিলাকে যদি এজন সুস্থ মানুহৰ শৰীৰৰ পৰা তেজ খায় তেতিয়াহ'লে মেলেৰিয়া ৰোগ সহজতে সেই মানুহজনলৈ সংক্ৰমিত হ'ব পাৰে। আৰু এটা মহ হৈছে এইডিছ মহ। এইডিছ মহ হৈছে ডেংগী ৰোগৰ বাহক। ডেংগী ৰোগ কিন্তু মেলেৰিয়াতকৈ অলপমান পৃথক হয়। মেলেৰিয়া যেনেকৈ লেতেৰা পানীত হয়, ডেংগীয়ে কিন্তু পৰিষ্কাৰ পানীতহে তাৰ বংশ বৃদ্ধি কৰে। যেনেকৈ তোমালোকে ঘৰত এনেধৰণে চাগে ফুলৰ টাব ৰাখিছা যিবিলাকত আমি ফ্ৰেছ ফ্লাৱাৰবিলাক থৈ দিওঁ বা সতেজ ফুলবিলাক থৈ দিওঁ। বহুদিন ধৰি থোৱা এনে পানীবিলাকত মহে কণী পৰা বহুত সম্ভাৱনা থাকে। ঠিক তেনেদৰে আমাৰ চাৰিওফালে যদি কিবা পাত্ৰ পৰি আছে তাত পানী জমা হয় বা বন্ধ যিকোনো ক্ষেত্ৰত পানী জমা হয়, টায়াৰত পানী জমা হয় থাকিলে সেই পানীবিলাকত মহে কণী পৰাৰ
সম্ভাৱনা থাকে আৰু এনেদৰে বংশ বিস্তাৰ কৰি আমাৰ ৰোগৰ এটা কাৰণ হ'ব পাৰে। গতিকে আমি কি কৰিব লাগে, সেই পৰিস্থিতিৰ পৰা বাচিবৰ কাৰণে শোৱাৰ সময়ত আঁঠুৱা-তৰি শুব লাগে অথবা আমাৰ চাৰিওফালটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। লগতে সময়ে সময়ে মহবিলাক যাতে মৰি যায় তাৰ বাবে আমি কিছুমান দ্ৰব্য ছটিয়াব পাৰোঁ। আৰু লগতে এনেধৰণৰ যিখিনি পৰিৱেশ য'ত মহে কণী পৰাৰ সম্ভাৱনা থাকে সেই পৰিৱেশৰ পৰা আমি বাচি ৰাখিবৰ বাবে সেইবিলাকৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। অৰ্থাৎ নিৰ্মল পৰিৱেশ এটা আমাৰ চাৰিওফালে বিৰাজমান কৰাটো অতি প্ৰয়োজনীয়। এইবিলাক হৈছে মেলেৰিয়া ৰোগৰ কথা বা ডেংগিৰ কথা। এতিয়া মানুহৰ আৰু কিছুমান বেমাৰ আছে যিবিলাক অণুজীৱৰ পৰা বিয়পে আৰু কেনেকৈ বিয়পে বা তাক প্ৰতিৰোধ কেনেকৈ কৰিব লাগে তাৰ এখন তালিকা মই তোমালোকক দেখুৱাইছোঁ। ইয়াত চোৱা মানুহৰ বিভিন্ন ৰোগ দেখুওৱা হৈছে, যেনেকৈ যক্ষ্মা, সৰুৱাই, মাজুৱাই, পলিঅ'। তো এইবিলাক কিহৰ দ্বাৰা হ'ব পাৰে? যক্ষ্মা হ'ব পাৰে বেক্টেৰিয়াৰ দ্বাৰা আৰু সৰুৱাই, মাজুৱাই বা পলিঅ' হয় ভাইৰাছৰ দ্বাৰা। আৰু কেনেদৰে বিয়পে? এইবিলাক বায়ুৰ দ্বাৰা বা স্পৰ্শ বা পানীৰ দ্বাৰা বিয়পিব পাৰে। ইয়াৰ প্ৰতিৰোধ ক্ষমতা এইটোৱে হ'ল যে এনে ৰোগীক আছুতীয়াকৈ ৰাখিব লাগে, ৰোগীৰ বস্তু বাহানি আন বস্তু বাহানিৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু উপযুক্ত বয়সত ইয়াৰ চিটা দিব লাগে। প্ৰতিষেধক চিটাৰ বিষয়ে আমি আগৰ পাঠত পঢ়িছোঁ আৰু এই প্ৰত্যেকটো বেমাৰৰ চিটা উপলব্ধ হয়। আনহাতে আৰু কিছুমান বেমাৰ আছে যেনেকৈ কলেৰা, টাইফয়েড, এইবিলাক কিহৰ দ্বাৰা হয়? বেক্টেৰিয়াৰ দ্বাৰা হয়। আৰু কেনেকৈ বিয়পে? পানী আৰু খোৱা বস্তুৰ পৰা বিয়পিব পাৰে। আগতে কলেৰা এটা ডাঙৰ বেমাৰ আছিল যাৰ কোনো ভেকচিন নাছিলে। সেই সময়ত এখন গাঁও এনে কলেৰা ৰোগৰ পৰা এখন গাঁও নাইকিয়া হৈ গৈছিল। গতিকে তাক মহামাৰী বুলি কোৱা হৈছিলে। কিন্তু বৰ্তমান ইয়াৰ প্ৰতিষেধক ওলালে আৰু আমি কলেৰা ৰোগৰ পৰা কেনেকৈ বাচিব লাগে তাৰ ব্যৱস্থাবিলাকো আমি জানো। ইয়াৰ কাৰণে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা অতি প্ৰয়োজনীয়। ভাল অনাময় অভ্যাস থাকিব লাগিব, চেনিটেৰী হেবিট, অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগিব। উপযুক্তভাৱে ৰন্ধা খাদ্যহে খাব লাগিব, অৰ্থাৎ পানী উতলাই খাব লাগে আৰু তাৰ কি কৰিব লাগে? চিটা ল'ব লাগে। আনটা হৈছে হেপাটাইটিছ বি। ই ভাইৰাছৰ দ্বাৰা হয় আৰু কেনেকৈ বিয়পে? পানীৰ দ্বাৰা বিয়পে। তাৰ কাৰণে পানী উতলাই খাব লাগে বা চিটা ল'ব লাগে। মেলেৰিয়া ৰোগৰ বিষয়ে আমি পঢ়িছোঁৱেই। তাৰ কাৰণে আঁঠুৱা তৰিব লাগে, মহ মৰা দৰৱ দিব লাগে বা মহে কণীৰ পৰা ৰোধ কৰিবলৈ চাৰিওফালে যাতে ক'তো পানী জমা হৈ নাথাকে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগে। এইখিনি আছিল মানুহৰ ৰোগৰ কথা। এতিয়া প্ৰাণীৰো কিছুমান ৰোগ আছে। অন্য প্ৰাণীবিলাকৰ ৰোগৰ ভিতৰত গৰু চবকা ৰোগৰ বিষয়ে আমি ক'ব পাৰোঁ অথবা বাৰ্ড ফ্লু, সোৱাইন ফ্লু, এইবিলাকৰ বিষয়ে আমি শুনি আছোঁ। এনে ৰোগবিলাকো কিহৰ কাৰণে হয়? অণুজীৱৰ কাৰণে হয়। ইয়াৰ পিছত আমি চাম উদ্ভিদৰ ৰোগৰ বিষয়ে। তোমালোকে মন কৰিছা চাগে উদ্ভিদৰ এনেদৰে বিভিন্ন ধৰণৰ বেমাৰ হয়। পাতবিলাকত হোৱা এই যিটো অস্বাভাৱিক তোমালোকে লক্ষণ দেখিছা, এইটো অণুজীৱৰ কাৰণে হোৱা এটা ৰোগৰ লক্ষণ। আনহাতে ঘেঁহুৰ ৰাষ্ট, তাৰোপৰি এই পাতখিনি তোমালোকে দেখিছা কেনেকৈ হালধীয়া বা ৰঙা বৰণৰ হৈ গৈছে। এইবিলাক হৈছে এটা এটা উদ্ভিদৰ বেমাৰৰ লক্ষণ। গতিকে এখন তালিকা যাৰ সহায়ত মই তোমালোকক দেখাইছোঁ যে উদ্ভিদৰ ৰোগবিলাক কেনেধৰণে বিস্তাৰ হ'ব পাৰে বা কি অণুজীৱৰ কাৰণে হ'ব পাৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ এটা উদ্ভিদৰ ৰোগ হৈছে চাইট্ৰাছ কেংকাৰ। ই কিহৰ কাৰণে হয়? বেক্টেৰিয়াৰ কাৰণে হয় আৰু বায়ুৰ দ্বাৰা বিয়পে। ঘেঁহুৰ ৰাষ্ট হয় ভেঁকুৰৰ পৰা আৰু বিস্তাৰ কেনেকৈ হয়? বায়ু বা বীজৰ দ্বাৰা। অৰ্থাৎ এটা সংক্ৰমিত ৰোগৰ বীজ যদি আমি ৰোপণ কৰোঁ তেতিয়াহ'লে সেই বীজে বেমাৰ লক্ষণটো নতুন গছজোপালৈ কঢ়িয়াই আনিব পাৰে। আনহাতে ভেণ্টিড য়েল্ল' ভেইন, ই কিহৰ কাৰণে হয়? ভাইৰাছৰ কাৰণে হয় আৰু ইয়াৰ বিস্তাৰ হয় পতংগৰ পৰা। এজোপা গছৰ পৰা আন এজোপা গছলৈ যদি পতংগবিলাক অহা যোৱা কৰে তেতিয়াহ'লে তাৰ ঠেঙত লাগি পিনি সেই বেমাৰৰ বীজাণুটো অন্য এজোপা গছলৈ যোৱাৰ সম্ভাৱনা থাকে। তো এইখিনি হৈছে ৰোগৰ কথা। আমি পালোঁ মানুহৰ ৰোগ, প্ৰাণীৰ ৰোগ আৰু উদ্ভিদৰ ৰোগ। এই ৰোগবিলাক কিহৰ কাৰণে হয়? অণুজীৱৰ কাৰণে হয়। অৰ্থাৎ বিভিন্ন ধৰণৰ অণুজীৱ যেনেকৈ বেক্টেৰিয়া, প্ৰটোজোৱা, এইবিলাকৰ কাৰণে এই বেমাৰবিলাক হয়। তো পৰীক্ষাত তোমালোকক এনেধৰণৰ সৰু সৰু কুৱেশ্যন আহিব পাৰে যে কোনটো অণুজীৱৰ কাৰণে নিৰ্দিষ্ট এটা বেমাৰ হৈছে বা বিস্তাৰ কেনেকৈ হয় তাৰ বিষয়ে সৰু পইণ্ট তোমালোকক লিখিবলৈ আহিব পাৰে। গতিকে চাৰ্টকেইখন তোমালোকে ভালকৈ চাবা। নেক্সট আমাৰ পইণ্ট হ'ল খাদ্য সংৰক্ষণ, অৰ্থাৎ খাদ্য কেনেকৈ সংৰক্ষণ কৰিব লাগে। প্ৰথমতে আমি জানিব লাগিব যে খাদ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা কি।
খাদ্য যদি আমি ভালদৰে সংৰক্ষণ কৰি নাৰাখোঁ তেতিয়াহ'লে তাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে অথবা খাদ্যত বিষক্ৰিয়া হৈ পিনেও মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। গতিকে খাদ্য কেনেদৰে সংৰক্ষণ কৰিব লাগে সেইটো আমি জনাটো অতি উচিত। আৰু কিছুমান এনেকুৱা খাদ্য আছে যিবিলাক এটা সময়তে উপলব্ধ হয়, যেনেকৈ মধুৰি এটা ছিজনত খাবলৈ পোৱা হয়, আম এটা ছিজনত খাবলৈ পোৱা হয়, কিন্তু তাক যদি আমি বছৰ সকলো সময়তে পাবলৈ হয় তেতিয়াহ'লে আমি খাদ্য সংৰক্ষণৰ পদ্ধতি কিছুমান জানিব লাগিব। তো এই পদ্ধতিখিনি তোমালোকক মই দেখুৱাইছোঁ। প্ৰথমটো দিয়া আছে ৰাসায়নিক পদ্ধতি, নিমখৰ সহায়ত কেনেকৈ সংৰক্ষণ কৰিব লাগে, চেনিৰ সহায়ত কেনেকৈ সংৰক্ষণ কৰিব লাগে, তেল আৰু ভিনেগাৰ সহায়ত কেনেকৈ সংৰক্ষণ কৰিব লাগে, তাপ আৰু শীতলীকৰণ পদ্ধতি, আৰু এটা হৈছে মজুত আৰু পেকেটকৰণ। আমি এটা এটাকৈ প্ৰত্যেকটো চাই যাম। প্ৰথমতে আমি চাম যে ৰাসায়নিক পদ্ধতি কি হয়। অণুজীৱৰ বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ ৰাসায়নিক দ্ৰব্য দুটা হৈছে নিমখ আৰু খোৱা তেল। নিমখ আৰু খোৱা তেলৰ পৰা আমি বহুত খাদ্য এনেদৰে সংৰক্ষণ কৰোঁ আৰু এইবিলাকক কি বুলি কোৱা হয়, সংৰক্ষক বুলি কোৱা হয়। অণুজীৱৰ পৰা ৰক্ষা কৰিবলৈ আচাৰত নিমখ বা এচিড সংৰক্ষণ হিচাপে দিয়া হয়। আৰু এটা সাধাৰণ সংৰক্ষণ হৈছে ছ'ডিয়াম বেঞ্জয়েট আৰু ছ'ডিয়াম মেটাবাইচালফেট। এইবিলাক সাধাৰণ সংৰক্ষকৰ নাম। জাম জেলি নষ্ট নকৰিবৰ কাৰণেও ইয়াক দিয়া হয়। গতিকে এইখিনি হৈছে ৰাসায়নিক পদ্ধতি। তো তোমালোকে মন কৰিবা যে সাধাৰণ সংৰক্ষকৰ নাম কি, অথবা আমি কি ধৰণে ৰাসায়নিক পদ্ধতিৰে খাদ্য সংৰক্ষণ কৰিব লাগে। নেক্সট আমি চাম সাধাৰণ নিমখৰ দ্বাৰা আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ। মাছ আৰু মাংস বহুত আগৰ পৰা নিমখৰ সহায়ত সংৰক্ষণ কৰাৰ প্ৰথা চলি আহিছে আৰু ট্ৰাইবেল জনগোষ্ঠীত এনেধৰণে মাছ বা মাংস সংৰক্ষণ আগৰ পৰা কৰে। এতিয়া মাছ মাংস শুকান নিমখেৰে সানি থ'লে কি হয়, বেক্টেৰিয়া সৃষ্টি নহয়। আৰু তেনেদৰে আমলখি, কেঁচা আম, তেতেলী এইবিলাকো নিমখ সানি আমি বহুত দিনলৈ ভালকৈ ৰাখিব পাৰোঁ। আনহাতে চেনিৰ সহায়ত কিছুমান বস্তু ৰাখিব পাৰোঁ, যেনেকৈ জাম, জেলি, চৰ্বত এইবিলাক কেনেদৰে সংৰক্ষণ কৰা হয়, চেনিৰ সহায়ত সংৰক্ষণ কৰা হয়। ইয়াত তোমালোকক দেখুওৱা হৈছে এইখিনি জলফাই নিমখত ডুবাই ৰখা হৈছিল, আৰু এইটো আমি আমলখি সাধাৰণতে নিমখত থৈ শুকাই আমি বহুত দিনলৈ খাব পাৰোঁ। তাক পেকেট কৰিও বিক্ৰী কৰা হয় বা ঘৰুৱাভাৱে আমি তাক সংৰক্ষণ কৰিব পাৰোঁ। আনহাতে ইয়াত তোমালোকক দেখুৱাইছোঁ কেনেদৰে চৰ্বতবিলাকৰ সহায়ত বিভিন্ন ধৰণৰ ফল বহুত দিনলৈকে আমি খাব পাৰোঁ বা সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। ইয়াত জেলিৰ বিষয়ে দেখুওৱা হৈছে। নেক্সট আমি চাওঁ তেল আৰু ভিনেগাৰৰ সহায়ত কেনেকৈ সংৰক্ষণ কৰা হয়। আমি আচাৰ কৰোঁতে সাধাৰণতে তেল আৰু ভিনেগাৰ ব্যৱহাৰ কৰোঁ। ভিনেগাৰ ব্যৱহাৰ কৰি বা নকৰি তোমালোকে চাব পাৰা, যদি ভিনেগাৰ ব্যৱহাৰ কৰোঁ আচাৰটো বহুত দিনলৈ ভালে থাকে। যেনেকৈ আমি মাৰ্কেটৰ পৰা এটা আচাৰ কিনি আনোঁ, সেই আচাৰটোত সাধাৰণতে ভিনেগাৰ প্ৰয়োগ কৰা হয় যাতে সি বহুত দিনলৈ ভাল হৈ থাকে, অথবা তাক তেলটো ওপৰলৈকে দি সম্পূৰ্ণ আচাৰটো ডুবাই ৰখা হয় যাতে তেল আৰু ভিনেগাৰে সেই খাদ্যটো বা আচাৰটো বহুত দিনলৈ ভালদৰে ৰাখিব পাৰে। ই তাত থকা বীজাণুবিলাক বা অণুজীৱবিলাক ধ্বংস কৰে আৰু অণুজীৱৰ ক্ৰিয়াৰ পৰা খাদ্যটো বচাই ৰাখে। নেক্সট উদাহৰণ হিচাপে ল'ব পাৰোঁ তাপ আৰু শীতলীকৰণ পদ্ধতিৰ কথা। আমি এটা কথা জানো যে ৰেফ্ৰিজাৰেটৰৰ সহায়ত আমি বস্তু কিছুদিন ফ্ৰেছকৈ ৰাখিব পাৰোঁ বা সতেজ কৰি ৰাখিব পাৰোঁ। তেনেদৰে শাক পাচলি, ফল মূল আমি ফ্ৰিজত ৰাখোঁৱেই, মাছ মাংস আমি এনেদৰে 2-3 দিনলৈ ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক একেদৰে তোমালোকে যে আইচক্ৰীম খোৱা, আইচক্ৰীম ক'ত ৰখা হয়, এই শীতলীকৰণ পদ্ধতিৰ সহায়ত ৰখা হয়। আনহাতে ইয়াত তাপৰ কথা কৈছে, আমি কিছুমান বস্তু গৰম কৰি যদি ৰাখোঁ সি বহুত দিনলৈ ভাল হৈ থাকে। যেনেকৈ কেঁচা গাখীৰ পিছবেলালৈ ফাটি যায়, কিন্তু আমি যদি তাক গৰম কৰি ৰাখোঁ তেতিয়াহ'লে তাত থকা অণুজীৱটো ধ্বংস হৈ যায়, আৰু এনেদৰে আমি গাখীৰ ভালে ৰাখিব পাৰোঁ। ঠিক তেনেদৰে আৰু এটা পদ্ধতি হৈছে পাস্তৰীকৰণ পদ্ধতি। পাস্তৰীকৰণ কি হয়? পাস্তৰী কৰা গাখীৰ উতলাই নোলোৱাকৈ খাব পাৰি, কাৰণ ইয়াত অনিষ্টকাৰী অণুজীৱ নাথাকে, কিন্তু তাতে নিৰ্দিষ্ট পদ্ধতি থাকে। যেনেকৈ ইয়াত 15 পৰা 30 ছেকেণ্ডলৈ 70 ডিগ্ৰী চেলচিয়াছলৈ উতলোৱা হয়। আমি জানো যে কেতিয়া পানী বা গাখীৰ গৰম কৰিলে কিমান ডিগ্ৰী উষ্ণতাত বাষ্প হৈ যায়, 100 ডিগ্ৰী উষ্ণতাত বাষ্প হৈ যায়। ইয়াক কিন্তু 70 ডিগ্ৰী উষ্ণতালৈকে গৰম কৰা হয় আৰু 15 পৰা 30 ছেকেণ্ডলৈ গৰম কৰা হয়, আৰু হঠাতে ইয়াক ফ্ৰিজত ৰাখি দিয়া হয়। এনে কৰাৰ ফলত তাত থকা অণুজীৱবিলাক ধ্বংস হৈ যায়, আৰু এই পদ্ধতিটোক কোৱা হয় পাস্তৰীকৰণ।
তাক কোনে আৱিষ্কাৰ কৰিছিলে? লুই পেষ্টিয়ৰে আৱিষ্কাৰ কৰিছিল। নেক্সট চোৱা, মজুতকৰণ বা পেকেটকৰণ। তোমালোকে মন কৰিছা ঘৰত যেতিয়া মাহঁতে বস্তু ৰাখে তেতিয়া সদায় কিছুমান আমি টেমাত বা কণ্টেইনাৰত ৰাখোঁ। তাত ৰখাৰ ফলত কি হয়, বস্তুবিলাক সেমেকি নাযায় আৰু লগতে কীট পতংগই তাক কোনো এফেক্ট কৰিব নোৱাৰে, আৰু তাৰ লগতে অণুজীৱৰ পৰাও ই বাচি থাকে। গতিকে আমি বহুত ধৰণৰ এনেকুৱা বস্তু আছে যিবিলাক আমি পেকেটকৰণৰ জৰিয়তে বহুত দিনলৈ ভালদৰে সংৰক্ষণ কৰিব পাৰোঁ। এইটো আছিল আজি আমাৰ পাঠটো। নেক্সট পাৰ্টত আমি নাইট্ৰজেন চক্ৰ আৰু পাঠৰ তলত থকা প্ৰশ্নোত্তৰবিলাক আলোচনা কৰিম। চ' তোমালোকে পাৰ্ট 3ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।